হে গাইজ, কি খবৰ সকলে? মোৰ ভাল, আশা কৰিছোঁ তোমালোকৰো ভাল হওক। তো আজি আকৌ মানে এখন ভাওনা কৰিবলৈ গৈ আছোঁ। ভাওনা মই নকৰোঁ, আমাৰ চাউণ্ড ছিষ্টেম যাব যিহেতু, তো ভাওনালৈ গৈ আছোঁ। আৰু কালি তাত কি ছেটআপ হয় সকলোবিলাক দেখাই আছোঁ, তোমালোকে চাই যোৱা ভিডিঅ'টো আগলৈ। আৰু এতিয়াতো মোৰ লগৰটো আহি আছে বাৰু নিবলৈ, কিন্তু সি আহিলেতো মই ভিডিঅ' কৰিব নোৱাৰিম, কাৰণ সি বাইক কেতিয়াও চলাই নিযায়, মোক চলাবলৈ দিব। সেইকাৰণে ডাইৰেক্ট গৈ বস্তু তোলা তাত বস্তু লোড কৰোঁতে আপোনালোকক দেখাম। তো বস্তু লোড কৰি কি লোড কৰোঁ, কি ক'ত লগাম, কোন জেগাত আছে সেইটো নাজানো বৰ্তমান। তো চাই যাওক ভিডিঅ'টো ক'লে। তো আহি পাই গ'লোহি আমি চাউণ্ডৰ গুদাম, আৰু এইফালে দাদুৱে চাউণ্ডৰ স্পীকাৰ ঢিলা হৈ আছিলে নে কি হৈ আছিলে টানি আছে। আৰু এয়া চাওক বস্তুটো গুদামত ফুল হৈ আছে। তো সেয়াই আৰু এইফালে বস্তু আমাৰ লোড হৈ গ'ল। তো এতিয়া সেইতে ৰখিছোঁ। বস্তু উঠাই আমি আহি আছোঁ দেই ভাওনা জেগালৈ। তো এইফালে আমাৰ অভিজিত দা বহি আছে একদম গহীনত, আৰু এইফালে এইজন আছে ওপৰত, আৰু আগফালে দাদুৱে মানে চলাই গৈছে, আৰু মই এনেকৈ আৰু আহি আছোঁ আৰু নামঘৰত গৈ দেখাই আছোঁ কি ফিটিং কৰোঁ আজি। আৰু বাস্তৱৰ বস্তু অলপ যাব মানে এয়া উঠাবলৈ আছে। খালি বাস্তৱে ব্যৱহাৰ কৰিব, চাই থাকক ভিডিঅ'টো আগলৈ। সম্পূৰ্ণ বস্তু উঠাই হৈ গ'ল দেই, আৰু এতিয়া ডাইৰেক্ট ভাওনা জেগা লগ পাই আছোঁ। তো চাই থাকক, ফাইনেলি উঠাই হৈ গ'ল। তো এতিয়া ভাওনা জেগাত লগ পাই আছোঁ, আৰু ইয়াত আহি পাই গ'লোহি। এয়া বস্তু নমাই আছোঁ আৰু দেই, লাহে লাহে নমাম এতিয়া। এইফালে ইয়াতে আছে আজি ভাওনা, চাই থাকক আৰু কেনেকুৱা হয়। তো গাইছ, এইফালে আমাৰ চাউণ্ড ফিটিং হৈ গ'ল, আৰু মই বহি আছোঁ এয়া লাইটত। তো এয়া লাইটত বহি আছোঁ, আৰু আমাৰ এয়া অভিজিত দা। তো এইফালে আমাৰ আছে উদয় আজি, আৰু এইফালে আমাৰ চাউণ্ড ফিটিং হৈ গ'ল। দাদুৱে আমাৰ টেষ্ট কৰি আছে। ইয়াতে ভাওনা আছে আজি, আৰু ইয়াতে ভাওনা হ'ব। এইফালে দাদুৱে আমাৰ টেষ্ট কৰি আছে। তো আৰু আগলৈ চাই যাওঁ, ভাওনা দেখাই আছোঁ। আৰু ফিটিং ফাটাং হৈ গ'ল, এতিয়া বহি আছোঁ, ভাওনা আৰম্ভ হোৱালৈ অপেক্ষা কৰি আছোঁ। তো চাই থাকক আৰু ভিডিঅ'টো আগলৈ, ভাওনা দেখাই আছোঁ। আমাৰ দুখন আজি আছে বাস্তৱ। তো এনেকৈ লাইটতে বহি আছোঁ, আৰু কি কৰিম, উপায়তো নাই। তো গাইজ, এইফালে মানে বায়ন উঠিলে, আৰু আমাৰ বাস্তৱে বায়ন কৰি আছে, আৰু তাৰ লগৰকেইটা বায়ন কৰি আছে। তো এইফালে চাওক, আমাৰ এইফালে ৰিক্সাও লাগি আছে, আৰু মই বহি আছোঁ লাইটত। তো এয়া বাস্তৱতে পূৰা কৰি আছে আৰু দেই, গান গাই আছে। তো ভিডিঅ'টো আগলৈ চাই যাওক, মই দেখাই আছোঁ সকলো ভিডিঅ' কেনেকৈ চাওক, আৰু মোক ছাপৰ্টটো কৰিব, ছাপৰ্টটো মেইন। এতিয়া মানে অকণ ভিডিঅ' বনালে অকণ ভাল লাগে আৰু। তো চাই থাকক আৰু এইফালে এয়া বাস্তৱ, মই জুম কৰি দেখাই দিছোঁ অকণমান। এয়া বাস্তৱ হয় দেই, এয়া বাস্তৱ পূৰা তাৰ হাঁহি দেখাও নাযাওঁ, তাৰ হাঁহি চব, তাৰ হাঁহি ৰহিছে নাই। এইফালে আৰু ভাওনা আমাৰ আৰম্ভ হৈ গ'ল, এইফালে সত্ৰ ওলাব হৈছে, আৰু উদয়ে পূৰা গীত টানি আছে আৰু দেই গাইজ। এইফালে আৰু এইফালে আমাৰ সত্ৰ ওলাব ৰখি আছে, সত্ৰ ৰেডি হৈ আছে। এয়া সত্ৰ, চাওক কি সুন্দৰ কণ্ঠ সিহঁতৰ। একে লগৰে আছে, আৰু ভাল লাগে কিবা এটা এনেকৈ লগৰকেইটাৰ কাৰণে। তো চাই যাওক ভিডিঅ'টো আগলৈ। আৰু এইফালে আমাৰ সত্ৰ ওলাই গ'ল, তো ভাওনা আৰম্ভ। তো এয়া চাওক সত্ৰ ওলাই গ'ল, আৰু সত্ৰক টাইপেন দিয়া আছে 19 নম্বৰটো ধুনীয়াকৈ। চাওক, আৰু লাইটত বহি আছোঁ মই, আৰু এইফালে চাউণ্ডত বহিছে দাদু বহি আছে, তো মই বহি আছোঁ, আৰু এনেকৈ আৰম্ভ হৈ আছে। আৰু চাই যাওক আৰু ভিডিঅ'খিনি আগলৈ, তো ভাল লাগিব। এতিয়া দেখুৱাই আছোঁ ভিডিঅ', আৰু কি কৰিব পাৰোঁ, কি কৰিব নোৱাৰোঁ। তো দেখাব নোৱাৰিলে বেয়া নাপাব আৰু। আৰু এইফালে এতিয়া কৃষ্ণ ওলাই আছে। তো এনেকৈ আৰু ভাওনা আৰম্ভ কৰি আছে দেই গাইজ, চাই থাকক। আৰু এইফালে টাইপিং মিঠাবলৈ আহি গ'লোঁ ময়ো লগত, মানে মোৰ অলপ প্ৰব্লেম এটা হৈ গ'ল, সেইটো ৰাতিপুৱা কৈ আছোঁ। তো
আছে আৰু মানে ই টাইপিং মিলাই আছে ময়ো টাইপিং মিলাই আছোঁ আৰু দুইটা আহি গ'লো মানে অলপ প্ৰব্লেম হৈ গ'ল দাদু যাবলগীয়া হ'ল এক চাইডে মানে ৰাতিপুৱা কৈ আছোঁ কি প্ৰব্লেম হ'ল তো ভাওনাখন চাই যাওক আৰু এনেকেই তো এনেকৈ আৰু তো টাইপিং মিলাই আৰু বেছি নাই আৰু টাইপিং মিলাবৰ কাৰণে আৰু ভাওনাখন টাইমটো হ'লেই ন আৰু এইফালে আমাৰ এটা হৈ গ'ল ভাওনা এইফালে ভাওনা শেষ হৈ গ'ল এয়া বাছত দুভাত আছিলে তো এয়া আমাৰ আছিলে উদয় আজি এদাই হৈ গ'ল ভাওনা এয়া এজন বাবু আছেই আৰু এতিয়া আমাৰ মানে ই বস্তু পূৰা খুলি আছে আৰু দেই এতিয়া আমিও বস্তু খুলিম আৰু এইখন মিঠাই লগাইছিলোঁ আজি লওক তো আজিলৈ আৰু এয়াই আছিলে ভাওনা তো বস্তু লোট কৰাৰ পিছত আৰু সামৰণিটো দিম আৰু দেই চাই থাকিব তো বস্তু ঠাই হৈ গ'ল আৰু এতিয়া আমি ঘৰ যাবলৈ লৈছোঁ তো আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ বাই বাই আৰু নেক্সট ব্লগত লগ পাই আছোঁ দেই